ঢিঙত নাচনীৰ ৰূপত চক্ৰ বিষয়াই গালে বিহুগীত উৎসাহিত কৰিলে নাচনী ঢুলীয়ে অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা বিহু নাচৰ আখৰাত কঁকাল ঘূৰাই বিহু নাচিলে ঢিংৰাজ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰীয়ে বিহু আখৰা পৰিদৰ্শন কৰিবলৈ আহি ৰৈ থাকিব নোৱাৰিলে চক্ৰ বিষয়া বিলিভিয়া চৌধুৰীয়ে চক্ৰ বিষয়াগৰাকীয়ে কঁকাল ভাঙি নাচি আনন্দ লাভ কৰাৰ লগতে উৎসাহিত কৰে নাচনী ঢুলীয়াক ঢিং মহাবিদ্যালয় চহদত গিনিজ বুক অফ ৰেকৰ্ডৰ বাবে 10 গৰাকী নাচনী ঢুলীয়াই বিহুৰ আখৰা কৰি আছে মৰিয়াবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট প্ৰাইম টাইম এনি